নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। গড় কাপ্তানি বিভাগৰ ফালৰ পৰা প্ৰায় ৭,৮৮০টাকৈ চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনিৰ কাৰণে এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকে আবেদনসমূহ কোনটো পদক্ষেপ বা কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ লিংকত গৈ আপোনালোকে ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক কৈছে ভেকেঞ্চিখিনি আহি গৈছে আপোনালোকৰ গড় কাপ্তানি বিভাগৰ ফালৰ পৰা। গড় কাপ্তানি মানে যিবিলাক ৰাস্তা বনাই সেইটো কয় গড় কাপ্তানি বিভাগ। যেনেকৈ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন ফালৰ পৰা ভেকেঞ্চিখিনি আহি গৈছে। যিসকলে গড় কাপ্তানি বিভাগৰ চাকৰিৰ কাৰণে অপেক্ষা কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ আহি গ'ল। মিনিমাম 10 পাছৰ কাৰণে ভেকেঞ্চিখিনি আহিছে। কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ হ'লে মেক্সিমাম গ্ৰেজুৱেশ্যনলৈকে আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে ভেকেঞ্চি আহি গৈছে 411টা। MSW ভেকেঞ্চি আপোনালোকৰ বাবে আহি গৈছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল যদি গড় কাপ্তানি বিভাগত চাকৰি কৰিম বুলি ভাবি আছিলে। ইয়াত আপোনালোকে দেখিব পাইছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন গড় কাপ্তানি বিভাগৰ হয়। ইয়াৰ কাৰণে আপোনালোকে 11/3/2025 মানে মাৰ্চ মাহৰ 11 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 411টা মাল্টি স্কিল ৱৰ্কাৰ MSW ভেকেঞ্চি আহিছে। কুকৰ আছে, মাৰ্চুন আছে, ব্লেকস্মিথ, মেচ ৱেটাৰ আৰু আপোনালোকৰ আছে জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফ'ৰ্চ। এনেকৈ আপোনালোকৰ ভেকেঞ্চি আহিছে, মানে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গৈছে। হ'লেও আপোনালোকে এইটো গ্ৰেজুৱেশ্যনলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম আপোনালোকে 10 পাছ যদি কৰিছে এই ভিডিঅ'টো চাব পাৰে, কাৰণ 10 পাছৰ কাৰণে ভেকেঞ্চিখিনি বেছিকৈ আহিছে। চ' ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে মাল্টি স্কিল ৱৰ্কাৰৰ ভেকেঞ্চি আহিছে। নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে দেখিব পাইছে। কেটেগৰী আছে, আপোনালোকে সকলোখিনি কথা মই জনাই দিয়া আছোঁ। EWSৰ কাৰণে আছে, URৰ কাৰণে আছে, মানে সকলো কেটেগৰীৰ কাৰণে ৰিজাৰ্ভেশ্যনসমূহ পাব আৰু জেনেৰেল কেটেগৰীৰ কাৰণেও ভেকেঞ্চিসমূহ আপোনালোকে দেখিবলৈ পাব। ট্ৰেড ৱাইজ ভেকেঞ্চিখিনি আপোনালোকে দেখিছে। কুকৰ কাৰণে আছে 153টা, মাছুনৰ কাৰণে আছে 162টা, ব্লেক স্মিথৰ কাৰণে আছে 75টা, মেচ ৱেটাৰৰ কাৰণে ভেকেঞ্চি আছে 11টা। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। যিসকলে চাকৰি কৰিম বুলি ভাবি আছিলে PWD বিভাগ মানে গড় কাপ্তানি বিভাগত, তেওঁলোকৰ বাবে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চিখিনিৰ কাৰণে মাল্টি স্কিল ৱৰ্কাৰৰ ভেকেঞ্চি আহিছে। চ' যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। যিসকলে কুকৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে কুকৰ কাৰণেও আবেদন কৰিব পাৰিব। আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মই জনাই দিছোঁ, ইয়াৰ কাৰণে অনলি মেল কেণ্ডিডেট নিড টু এপ্লাই ফৰ দিছ পোষ্ট। ইয়াৰ কাৰণে যিসকলে ফিমেল কেণ্ডিডেট চাই আছে তেওঁলোকে আবেদনসমূহ কৰিব নোৱাৰিব। ইয়াৰ কাৰণে অনলি মেল যিসকল কেণ্ডিডেট আছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 25 বছৰ পৰ্যন্ত দিয়া আছে। কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। PWD-BDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিছোঁ। MSW কুকৰ ক্ষেত্ৰত আপোনালোকে বিচাৰিছে মাত্ৰ মেট্ৰিকুলেশ্যন পাছ। যদি আপোনালোকে মেট্ৰিকুলেশ্যন মানে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে যদি আপোনালোকৰ কুকৰ চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কিন্তু আপোনালোকে মেট্ৰিকুলেশ্যন যে চিম্পল পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। MSW ব্লেক স্মিথৰ ক্ষেত্ৰত মেট্ৰিকুলেশ্যন ৰিকগনাইজ বৰ্ড ইয়াৰৰ পৰা পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে এইখিনি পদৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। MSW ব্লেক স্মিথৰ ক্ষেত্ৰতো মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। MSW মেচ ৱেটাৰৰ ভেকেঞ্চিও আছে আৰু ইয়াৰ ক্ষেত্ৰতো আপোনালোকৰ মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল, আবেদনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত UR OBC EWSৰ কাৰণে মাত্ৰ 50 টকাকৈ, বাকী SC ST কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। PWD কাৰণে ফিজ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোড অনলাইন যোগে কৰিব লাগিব। বাকী UR OBC EWSৰ কাৰণে 50 হয়, বাকী কোনো SC ST কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। ইণ্টাৰেষ্টেড হ'লে ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। MSW মেচ ৱেটাৰৰ ক্ষেত্ৰতো ছেম হয়। মিনিমাম মেট্ৰিকুলেশ্যন পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয় এই ভেকেঞ্চিখিনিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি যদি ভাবিছে আবেদনসমূহ কৰিব। কেনেদৰে আবেদনসমূহ কৰিব মই জনাই দিছোঁ। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু যিখন আবেদন ফৰ্ম পাব ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে এডভাৰটাইজমেণ্টখন চাই আবেদন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। কিন্তু সেই আবেদন ফৰ্মখন আপোনালোকে ইংলিছ বা হিন্দী যোগে লিখিব পাৰিব, কোনো বেলেগ লেংগুৱেজত লিখিব নোৱাৰিব। আৰু সেই আবেদন ফৰ্মখন 60 দিনৰ ভিতৰত আপোনালোকে অফলাইন যোগে চেণ্ড কৰিব লাগিব। এই যিটো এড্ৰেছ দেখিব পাৰিছে কামাণ্ডেন্স GRF চেণ্টাৰ ডিগ্ৰী কেম্প
পুনে 411015 এই এড্ৰেছত আপোনালোকে সেন্ড কৰি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব ষ্টাৰ্টিং ডেট অফ সাবমিশন এপ্লিকেশন 11 জানুৱাৰীৰ পৰা আপোনালোকৰ ফৰ্মটো এপ্লাই সমূহ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো দিয়া আছে 11 মাৰ্চ 2025 তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰি পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচন দিয়া আছে তাতো গৈ আপোনালোকে জইন বা ফলো কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব আজিলৈ